দোকানত সেই বাকী দি মানুহবোৰ এতিয়া মোৰ দোকানেই তলাই এনেকুৱা আধা বন্ধ কৰি থ'বলগীয়া হৈছে। দোকানৰ মাল আৰু দিনে মোক খালীহে হৈছে আৰু ভৰাবলৈ এতিয়া উপায় নাইকিয়া হৈছে আৰু আজি নাই চাৰিম যোনে এইফালে পাৰ হৈ যায় বাকী হয় আজি মই চবকে উদানাও মোৰ লাল বাতি জ্বলাই দিলে সিহঁতি লাল বাতি জ্বলাই দিলে কোন ক'ত আছে আজি মই সেই বিচাৰ ল'ব লাগিব। মোৰ দোকানখন সিহঁতৰ কাৰণে খুলিলোঁ বাকী সেই খাবলৈ খুলিলোঁ মোৰ দোকানখন সিহঁতৰ আৰু নাই এতিয়া বাকী খাই ল'লেতো এতিয়া বাকী খোৱাৰ পাছত মানুহ এইফালে নাই আৰু চাহটোও দেখি ক'ত গ'ল আৰু বাপেকে দোকানখন বন্ধ কৰি লওঁ যাওঁ সিহঁতৰ ঘৰ ফালেকে বিচাৰি ঘৰ ওলাবলগীয়া হৈছে এতিয়া এন্ধাৰে হ'ব এতিয়া ভাত খাবলৈ পাৰিলে সেই পইচা দিবলৈ নোৱাৰিলে এহেঁতক মই কি ক'ম একো ভাবি নাপাওঁ সিহঁতক আজি নাই চাই মই সিহঁতক হেল্ল' মই আকৌ তেনেকুৱা নহয় দেই মানুহৰ পৰা মই 2 টকাও আজিলৈকে ধাৰ খাই নাই পোৱা। তুমি বুলিহে পাৰা আৰু কেনেকৈ ইমান বাকী খাই থাকিব পাৰা দেই পিছত আকৌ বিয়াৰ পিছত আকৌ সেইবোৰ বাকী চাকি লগাই নুফুৰিবা আকৌ মোৰ এতিয়া জনেও আকৌ সেইবোৰ বাকী চাকি কৰি নুফুৰে। বাকী খোৱাজনী এইজনী আইদেউ ইয়াত সেই লাইন মাৰি আছে কথা পাতি আছে ডেকা ল'ৰা এই পুলত বহি এই তিনি সন্ধিয়া কথা পাতিবলৈ আহিছে হ'বচোন এইক আজি মই নানি দিওঁ আইদেউ বহিছ সেই ক'পা আহিলি ক'লেনো যাবি আৰু এইবোৰ হেৰি ধাৰুৱাবোৰক মই বিচাৰি ফুৰিছোঁ ধাৰুৱাবোৰক কি কবি আৰু মই যে তোৰ দোকানত 100 টকা এটা দিবলৈ আছো আকৌ কি মোক আকৌ ধাৰুৱা বুলি কৈছ নেকি গাত লাগিলে মানে সেইটোকে আছোৱে চুৰ কৰিলেহে আৰু এই গাত লাগে আৰু তেনেকে কথা নকবি ডাইৰেক্ট মই 100 টকাহে বাকী খাইছো তোৰ দোকানত মই লাখ টকা খাই পিনি সেই গোটেই ধাৰ লগোৱা নাই নহয় 100 টকাহে সেই 100 টকা যে মই যে বিকিবলৈ সেই দোকানত বস্তু ভৰাবলৈ যে কিমান যে কষ্ট কৰিবলগীয়া আছে সেই তহঁতক এতিয়া বিচাৰি পেলাই মই সেই পৰা উধলৈকে এই সন্ধিয়া বেলি পৰিলেহে তই আকৌ সেই খাই বৈ আকৌ সেই পুলৰ মুখত আকৌ এই লেকচাৰ মাৰি থাক সেই কালনো কথা পাতি থাক ক'ব নোৱাৰো মই তহঁতৰ নিচিনা স্বভাৱ আমাৰ নহয় 100 টকা বাকী খাওঁতে তাই ৰাস্তাই বিচাৰি আহিবলৈ সেই পালে তেনেকুৱা ধাৰুৱা দুনিয়াৰ লাজ লগা নাই সেই বস্তু আনি খাবলৈ লাজ নালাগে সেই দোকানৰ পৰা এতিয়া পইচা খুজিলে সেই বাৰে কৈ আছো মোক ধাৰুৱা কৈ নাথাকিবি সেই 1 টকা খালেও ধাৰুৱা সেই 10 টকা খালেও ধৰা তই ধাৰ তই খাবি তই দোকান ধাৰ তই নেমাৰ কেলে মোৰ তই মোক ভালকে যদি কলিহিহেঁতেন বোলে পইচাটো দে তেতিয়া আজি তোৰ ধাৰ খোৱা আজি তোৰ কেইমাহ হ'ল মোৰ দোকানখন আজি বন্ধ কৰিব লাগিব তহঁতৰ কাৰণে মাৰি কৈছো নিদো যা তোৰ তিলিকি মই ভঙি দিওঁ No.